Welcome back to another video. So guys, আজি আমি আইছো লিপিকা বিজ্ঞা শৰ্মাৰ মানে চেনেলটো আৰু আজি মই কেমেৰামেন হৈছো। আজি তাই কি কৰে কি বজাৰত কিনিলে আমি আছো আপোনাক আজি দেখাম। তো গাইজ ভিডিওটো চাই থাকক। এই আমাৰ ফ্যামিলি মেম্বাৰ্স বিলাক আমাক দেখাইছো আমি ফ্ৰকটো দেখাই মই পানী খাই আছো। তো গাইজ আমাৰ বজাৰ কিমান ভিৰ এতিয়া বজাৰত বহুত ভিৰ চলি আছে গাইজ পূজা বতৰটো চলি কাৰণে। তো গাইজ বলক এতিয়া আমি বজাৰ আজি বজাৰত আৰু এইফালে আমাক চিকেন পকৰা দুইটা অৰ্ডাৰ হৈ গৈছে আহিছো এতিয়া খামেই নে নহয় বহুত মানে বহুত ভিৰ আৰু মোৰ এনেকুৱা ফিলিং হৈছে আমি 1 ঘণ্টা হ'ল যেনিবা ঘূৰি আছো এটা কাপোৰ এতিয়ালৈকে পচন্দ হোৱা নাই গাইজ মাথা ফাটি গৈছে মোৰ যা চলি যা ভাই আজি মই আপোনাক বাৰ্গেনিং কেনেকৈ কৰে সেইটো বাৰ্গেনিং এটা এনেকুৱা এটা বস্তু যিটো আপুনি কৰিব নাজানে না আজি মই আপোনাক বহুত ভালদৰে শিকাম মোৰ মা তাতে এক্সপাৰ্ট বহুত আৰু মই বহুত ধুনীয়াকৈ জানো বোলে আপোনাক বাৰ্গেনিং কৰা দেখাম White tonight. ভালে লাগিছে বাট বাৰ্গেনিংটো কাৰণে মই এক্সাইটমেণ্ট হৈছোঁ আমাৰ বাৰ্গেনিং এক্সপাৰ্ট bargaining sudah saya kata jahillah bargaining
ফাইনেলি ল'লোঁ আৰু আমি ফাইনেলি কিনি ল'লোঁ এয়া কাপোৰ কিনিব লাগিব এই তই কোৱা বাৰ্গেনিঙৰ কথা কৈছ বাৰ্গেনিংটো কৰিলোঁ আমি যিটো ক'লোঁ সেইটো দামতে পালোঁ বাৰু কৈছোঁ না মোৰ মা মানে বাৰ্গেনিঙত বহুত এক্সপাৰ্ট পচন্দ চায় কেতিয়াও মানে এনেকুৱা ঠগলাই মানে ঠগাব নোৱাৰে আৰু ব'লা আমি যাওঁ এতিয়া আৰু কিবা কিবি কিনিব আছে বহুত কিবা কিবি লাগে এইযোৰ মোৰ নতুন জোতা জাষ্ট কিনিলোঁ আৰু পিন্ধিয়ে ল'লোঁ এইটোক কয় জোৰ সেয়া জোতা কিনি আছোঁ আমি তো বেছিকৈ এনেকুৱা চিন হৈছিলে সি দাম কৈছিলে 900 আৰু আমি আৰু মায়ে কৈছিলে 400 টকা এণ্ড ফাইনেলি 450 সি মানি গ'ল তেতিয়া আমি ওলাই আহিবৰ কাৰণে আহি গ'লোঁ মানে এনেকুৱা আমি এক্টিং কৰিলোঁ মানে কি যে আমাৰ কাপোৰটো ইমান ইণ্টাৰেষ্টেড নহয় আমি বেলেগৰ পৰা কিনিম চ' যেতিয়া সেইখিনি আমি কৰিলোঁ কি ক'লে হ'ব 450 আমি ঠিক কৰি দিছোঁ এয়া অৱস্থা বেয়া এই মানুহজনী অধিক মাছত বগলী বনোৱা হৈছে এতিয়ালৈকে আমাৰ মাৰ জোতা পচন্দ হোৱা নাই এইজনী 2 ঘণ্টা হৈ গ'ল অথনিৰ পৰা গৈ বাট এতিয়ালৈকে কাপোৰ এযোৰ চইচ কৰিব পাৰে এইফালে শ্বপিং হৈ গ'ল লিপিকা অভিপ্ৰেশন হৈ গ'ল মাহিৰ হৈ গ'ল নেহাৰ হৈ গ'ল মোৰ হৈ গ'ল মাৰ হৈ গ'ল বাট এতিয়ালৈকে মাহী টাইমে নাপাইছে মঞ্চা লাগিছে নে বাট এইটো মোৰ নতুন হৈ আছে চইছে হোৱা নাই অথনিৰ পৰা আকৌ এতিয়া জোতা চাব আহিছোঁ আমি চাওঁ এতিয়া কি পায় জোতা এইফালে যে অকণ ভিৰটো কম আছে আৰু ন তাতে যি পচন্দ হয় লওঁ আৰু ন এতিয়া গাইজ মণিহাৰীৰ টাইম চব এতিয়া মণিহাৰী কিনিব মাহঁতে আমি নাজানো কি এনেকৈ চাই পেলাই নালাগে বুলি কৈ দিয়াৰ লগে লগে না মনটো ধপকৈ মাৰিছে এই দোকানবিলাকৰ নেট পলিচ লৈ আছে এতিয়া আছে মেহেন্দি লৈ আছে বেয়া ষ্টাইল কৰিব মানে চবেই আমি আৰু ল'ৰা মানুহবিলাকৰ দুখী জীৱন আমাৰ আজি শ্বপিং হৈ গ'ল এতিয়া আমি বাহিৰলৈ যাম বাহিৰত বজাৰত কিছুমান সৰু সুৰা বস্তু এইবিলাক কিনিম আৰু তাৰপিছত খাবলৈ যাম খাবলৈ গৈ পেলাই আমি ঘৰত আৰু তাৰপিছত ভিডিঅ'টো সমাপ্ত হৈছে এণ্ড এই ভিডিঅ'টো আপোনালোকৰ লিপিকা অভিজ্ঞ শৰ্মাৰ মানে চেনেলটোত আপুনি পাবহি ভাই বাহিৰৰ এতিয়া অকণ হাৱা পানী খাই পেলাই মানে ভাল লাগিছে ভিতৰত বহুত গৰম আছিলে এণ্ড এতিয়া আমি আকৌ চেণ্ডেল চাই আছোঁ ভিডিঅ' কৰা হ'ল এনেকৈ উৎপাত কৰি চাহ যি কৰ চাহ এইফালে অকণ হাই কৰি দে অডিয়েঞ্চক গাইজ মই আজি পূৰা এনজয় কৰি আছোঁ মোৰতো শ্বপিং পূৰা হৈ গ'ল মই খালি এনেই আহিছোঁ আজি এইটো মোৰ নতুন জোতা এইটো মই
কিনিব লৈছোঁ এয়া পিষ্টলৰ দোকানত আহিছোঁ আমি মই এইটো পিষ্টল ল'ম এইটো পিষ্টল ভাল লাগিছে ইয়াৰ ये कुछ ज़्यादा नहीं होगा तेरा नहीं 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 ভাল লাগে আমাৰ চেণ্ডেল জোতা কিনা চব হৈ গ'ল এতিয়া আমি খাবলৈ যাম খাবলৈ যোৱাৰ পিছত আমি ঘৰলৈ ভিডিঅ'টো কি আমি আপুনি কিবা ক'ব পাৰিব নেকি বেল কিনিব আছে অঁ বেলো কিনিব আছে আৰু এটা ওলাই গ'ল আইটেম পূজা আহি গ'ল আমি খোৱা সময়ত ভিডিঅ' নকৰি কিয় মই মানে যেতিয়া দেখিলোঁ যে খোৱা বস্তু ওচৰত আহিলে মোৰ মানে ধৈৰ্যটো নাথাকে চ' সেইকাৰণে মই মই খালোঁ চাওমিন ইফালে ৰ'ল আৰু এইফালে চবে পকৰা খাইছোঁ চিকেন পকৰা দেই জোতা নহয় গাইজ আজি আমি বহুত শ্বপিং কৰিলোঁ প্ৰথমতে জোতা কিনিলোঁ কাপোৰ কিনিলোঁ ফ্ৰক কিনিলোঁ নেল পলিচৰ পৰা আদি কৰি কাণফুলি লৈ চেইন টেইন চব কিনিলোঁ আৰু লিপিকাইটো বহুত বস্তু কিনিলে আজি চব মানে মাহঁতৰে শ্বপিং কৰিব চিধা আৰু আমাৰতো শ্বপিং কৰা হৈ গৈছিলে সেইদিনাখনে মই জাষ্ট আজি এনেই আহিছিলোঁ গাইজ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই ভালেই পাই যাতে আৰু কোনে কোনে কি কি কাপোৰ কিনে প্লিজ কমেণ্ট কৰিব বাই বাই গুড নাইট আজি বহুত শ্বপিং কৰিলোঁ একদম পূৰা ভাগৰ লাগি গ'ল মানে আজি মই ভিডিঅ'টো কিয় নবনালোঁ মোৰ বহুত ভাগৰ লাগি আছিলে কাৰণ মই ডিউটিৰ পৰা আহিছিলোঁ সেইটো কাৰণে মোৰ কথা ক'বলৈ একেবাৰে মন যোৱা নাছিলে চ' মোৰ ভাইটিক বনাব দিলোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব